নমস্কাৰ, মই হৰহিতাই নতুন এটি আচৰিত ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিয়া মই প্ৰথমে আটাখিনি মাৰি ল'লোঁ আৰু এতিয়া বন্ধাকবিখিনি সিজাই লৈছোঁ। কি কৰিম বাৰু কোনোবাই ধৰিব পাৰিছেনে? মই আজি বনাবলৈ গৈ আছোঁ ঘৰতে একমাত্ৰ আটাৰ পৰা চাওমিন। এয়া ৰুটিখন বেলি ল'লোঁ। কোনোবাই হয়তো আগতে বনাই চাব পাৰে, মই কিন্তু আজি প্ৰথমবাৰৰ কাৰণে এনেদৰে বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে মৰম দিব বুলি আশা ৰাখিলোঁ। এয়া ধুনীয়াকৈ কাটি লৈছোঁ, দেখাটো পাইছে আৰু এনেদৰে কাটি লৈছোঁ। অকণমান নিমখ দি মাৰি থৈ দিছিলোঁ, মাৰি কিন্তু থৈছোঁ বহুতখিনি সময় মাৰি থৈছোঁ। আবেলিতে মাৰি থৈ দিছিলোঁ। এয়া কাটি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া এইখিনি সিজাব লাগিব। গৰম পানী দিব লাগিব, ঠাণ্ডা পানী নিদিব দেই, ঠাণ্ডা পানী দিলে আৰু অকণমান বেয়া হ'ব। এইখিনি 1 মিনিট সময় ৰাখিলোঁ আৰু এয়া চেকি ল'লোঁ। এইফালে পুনৰ কেৰাহীখন পাতি চাওমিন আৰু যেনেকৈ বনায় আৰু মই বনাই পোৱা নাই, প্ৰথম বনাইছোঁ, খায়ো পোৱা নাই আজিলৈকে। দোকানৰ কিনা চাওমিনো খাই পোৱা নাই। এয়া প্ৰথমে নিজৰ মানে ঘৰতে আৰু বনাইছোঁ আৰু যিহেতু কিনা চাওমিন খাবলৈ নিদিয়ে সেইবাবে বনালোঁ। কেনেকুৱা হৈছে জনাবচোন। ইয়াতে মছলা দিব পাৰে, চচ লৈ খাব পাৰে, মোৰ একো নাই, সুদাই মানে পিঁয়াজ দিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে মৰম দিব। এয়া চাওক হৈ গ'ল চাওমিন। আজিলৈ এৰিছোঁ। শুভৰাত্ৰি।